Hey guys, welcome back to Saina's Vlogs. এতিয়া সন্ধিয়া 6টা বাজি 6:30 মানে হ'ল। এতিয়া মই এনে আছো। এইখিনি টাইম মোৰ কাৰণে মানে বিৰাট কষ্টদায়ক হয়। ঘৰত থাকিলে ভাল হ'ল হয়। এইখিনি টাইম ইয়াতে মোৰ নাযায়, অকমানো নাযায়। এইখিনি টাইম বিৰাট বৰ পাওঁ মই আৰু কি কৰিম অকলে অকলে ভালো নালাগে আৰু কোনোবা থাকিলেও মানে ভাল লাগিলে হয়। ইমান আৰু মানুহ নাই নে বেছি, সেইকাৰণে অশান্তি পাওঁ অকলে অকলে। সেইকাৰণে মই বোলো ভিডিঅ'ই বনাওঁ, আপোনালোকৰ লগত কথা পাতোঁ। এটা বিশেষ কথা আপোনালোকক ক'বলৈ আছে। প্লিজ মোৰ চেনেলটো যিবিলাক নতুনসকলে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিলে মানে আগুৱাই যাবলৈ সাহস পাম আৰু বাকী ভাল বেয়া আপোনালোকৰ হাতত। ভাল লাগিলে মানে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এইখিনি জেগাত ভিডিঅ'টো বনোৱাৰ কাৰণে এইটোৱে, মোৰ তাতে বিচনাখনত মানে বহি কিনে ভিডিঅ' কৰিলে মুখত লাইটৰ পোহৰটো অকণমানো নপৰে। কেনেকুৱা ক'লা মলা দেখি আৰু ভালো নালাগে। সেনেকৈ হ'লে আপোনালোকেও চাব নিবিচাৰে, আমিও নিবিচাৰোঁ দিয়কচোন বেলেগৰ সেনেকুৱা হ'লে। সেইকাৰণে মই অলপ কষ্ট কৰি কিনে থিয় হৈ কিনে ভিডিঅ' বনাই আছোঁ। সেইকাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই মানে ভাবিছোঁ মই এনেই যিহেতু অকণমান টাইম এনেই থকা যায়, ঘৰৰ কাম কাজবিলাক কৰি গ'লেও বহুত টাইম ফ্ৰী পোৱা যায় ন। সেইকাৰণে ভাবিছোঁ মই মানে বটল পেইণ্টিং কৰিম। সেইকাৰণে ভাল লাগিলে ইউটিউবত চালোঁ, মানে বহুত মানুহবিলাকে ধুনীয়াকৈ কিমান ধুনীয়া মানে আৰ্ট কৰে বটলত। সেইকাৰণে ভাবিলোঁ মই কালাৰবিলাক কিনি আনিব দিছোঁ আমাৰ ইয়াক, আৰু আনিলে মই ধুনীয়াকৈ বটলবিলাকো ৰাখি থৈছোঁ। ফ্ৰিজত আছে বটলবিলাক, বহুত ভৰাই ৰাখিছোঁ মই। বটল মানে পেইণ্টিং কৰিম আৰু আপোনালোককো দেখুৱাম কেনেকুৱা হয় জনাব। কিন্তু এতিয়ালৈকে কালাৰটো অহা নাই, সেইকাৰণে মই কৰা নাই। মই আপোনালোকক এটা বস্তু দেখুৱাম। ড্ৰয়িং ৰুমটোত মানে এনেই পৰি আছিলে এইটো, তাৰপিছত মই লগাই দিছোঁ, চাব। দেখিবলৈ দীপাৱলী লাগিছেনে? ইমান ধুনীয়া লাগিছে চাওকচোন। এইবিলাক মই ভাল পাওঁ, এনেকৈ ডেক'ৰেট কৰি আৰু ৰাখিব ভাল লাগে কেতিয়াবা। কালি ভিডিঅ'টো মই সম্পূৰ্ণ কৰিব পৰা নগ'ল। নেক্সট দিনাহে মই ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। এতিয়া মই ৰাতিৰ ভাত সাজ বনাবৰ কাৰণে চাউলখিনি ধুই ৰাখিছোঁ। এতিয়া ৰাতি ভাত সাজ বনাম আৰু। छुटे ना छुटे मुझसे रंग तेरा डोलना, एक तेरे बाजो दूजा मेरा कोई मोल ना। बोलना माही बोलना, बोलना माही बोलना। तेरे लिए आया मैं तो तेरे संग जाना, डोलना वे तेरे नाल जिंदड़ी बितावा, कदी नहीं छोड़ना इश्क दी डोरना। सारे छड़ जाए माही तू न छोड़ना, बोलना माही बोलना, बोलना माही बोलना। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।